Hello everyone, welcome back to my YouTube channel. আজি আপোনালোকৰ মাজলৈ মই বেসনৰ লাৰু ৰেচিপি এটা লৈ আহিছো। তাৰ কাৰণে মই 1 কাপ চেনি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ললো। এয়া চেনিখিনি মই গুৰি কৰি ললো আৰু মই ড্ৰাই ফ্ৰুটছ হিচাপে বাদাম আৰু ডাফ ইউজ কৰিছো। মই ডাফখিনি সৰু সৰুকৈ কাটি লৈছো। এতিয়া এখন কেৰাহীত মই 1 কাপ বেসন লৈছো। চেনি যেহেতু 1 কাপ লৈছিলো, হেতু কাৰণে মই বেসনো 1 কাপ লৈছো। এইখিনি ভালদৰে অলপ সময় ৰোষ্ট হ'বলৈ দিম। বেসনৰ পৰা অকণমান সুগন্ধি ওলোৱাৰ পাছতে মই ৰিফাইন তেল দি দিম। ৰিফাইন তেলৰ সলনি আপোনালোকে ঘিউ ইউজ কৰিব পাৰে। মই ঘিউৰ সলনি ৰিফাইন তেল ইউজ কৰিছো। ইয়াৰ পাছতে মই ৰিফাইন তেল দি দিলো আৰু এইখিনি ভালদৰে লৰাই থাকিব। চাব যাতে এইখিনি লাগি নধৰে। জ্বলি গ'লে ইয়াৰ সোৱাদটো কমি যাব। তাৰ পাছতে মই ড্ৰাই ফ্ৰুটছখিনি তাত দি দিলো আৰু অকণমান 5 মিনিটমান আপুনি এনেদৰে লৰাই থাকিব। তাৰ পাছতে এখন প্লেটত এইখিনি অজৰাই ল'ব। এয়া দেখিছেনে? আৰু এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত যিখিনি আমি চেনি গুৰি কৰিছিলোঁ সেই চেনিখিনি তাত দি দিব। দুয়োখিনি ভালদৰে মিক্স কৰি ল'ব আৰু লাৰু শ্বেপত মই সৰু সৰুকৈ গোল কৰি ল'ম। মোৰ লাৰুকেইটা সকলোবিলাক সমান সাইজত গোল হোৱা নাই বাৰু, যিহেতু পাৰফেক্ট ৰান্ধনি হোৱা নাই যে। পাৰফেক্ট ৰান্ধনি হ'লে হ'ব চাগে। পিছে লাৰুকেইটা খাবলৈ টেষ্টি হৈছিল। ঘৰৰ সকলোৱে খাই ভাল পালে। আপোনালোকে এনেদৰে বেসনৰ লাৰু বনাই খাবচোন আৰু কেনে পালে মোক কমেণ্টত জনাব। আজিলৈ আহো দেই। আপোনালোকে প্ৰথমবাৰ যিসকলে মোৰ চেনেলটোলৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব। থেংক ইউ, বাই।